যে জোনাকী পৰুৱাৰ পোকৰটো কিয় জ্বলি থাকে? আমাৰ বায়ুমণ্ডলত থকা আৰু সেইটো কাৰণে আমি জোনাকী পৰুৱাটোৰ পোকৰটো এনেকৈ জ্বলি থকা দেখোঁ। হে গাইজ ৱেলকাম বেক টু মাই চেনেল। তো গাইজ জোনাকী পৰুৱা আপোনালোক সকলোৱে হয়তো চিনি পায়েই। এতিয়া প্ৰশ্নটো কি যে জোনাকী পৰুৱাৰ পোকৰটো কিয় জ্বলি থাকে? এইটো এটা বহুত ডাঙৰ কুৱেশ্যন, যিটো কুৱেশ্যনৰ এনচাৰ চাগে বহুতে হয়তো বিচাৰি থাকে। তো আজি এই ভিডিঅ'টোত আপোনালোকক সকলোবোৰ ডিটেইল মই জনাই দিম যে জোনাকী পৰুৱাৰ পোকৰটো কিয় জ্বলি থাকে। তেনেহ'লে ব'লক আমাৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো গাইজ প্ৰথমটো কথা হ'ল কি যে জোনাকী পৰুৱাৰ যিটো পোকৰটো জ্বলি থাকে বুলি কওঁ, সেইটো বিজ্ঞানৰ ভাষাত কোৱা হয় বায়'লুমিনেচেন্স, যিটো দুটা কেমিকেলৰ কাৰণে সম্ভৱ। মানে দুটা কেমিকেলৰ কাৰণে এই বায়'লুমিনেচেন্সটো মানে এই জোনাকী পৰুৱাৰ পোকৰ জ্বলা প্ৰক্ৰিয়াটো মানে আৰম্ভ হয় দুটা কেমিকেলৰ কাৰণে। প্ৰথমটো হৈছে লুচিফিৰেন আৰু ছেকেণ্ডটো হৈছে লুচিফিৰেজ। মানে কি হয়, যেতিয়া লুচিফিৰেনটোৰ লগত অক্সিজেন ৰিয়েক্ট কৰে, অক্সিজেনে আমাৰ বায়ুমণ্ডলত থকা অক্সিজেনে লুচিফিৰেনৰ লগত যেতিয়া বিক্ৰিয়া কৰে, তেতিয়া কিছুমান মানে এনাৰ্জি, শক্তি প্ৰডিউচ কৰে, শক্তি উলিয়াই দিয়ে, বুজি পাইছেনে? আৰু এই শক্তিটো মানে হিট হিচাপে নোলায়, সেইটো লাইট হিচাপে ওলায়, পোহৰ হিচাপে ওলায়, যিটো আমি দেখা পাওঁ জোনাকী পৰুৱাৰ পোকৰটো জ্বলি থাকে বুলি আমি ভাবোঁ। আৰু যিটো বিক্ৰিয়াটো সম্ভৱ হয়, অক্সিজেনে যেতিয়া লুচিফিৰেনৰ লগত যেতিয়া বিক্ৰিয়া কৰে, সেইটো বিক্ৰিয়াত কিবা এটা আৰু কিবা এটা লাগে, যাৰ কাৰণে সেই বিক্ৰিয়াটো সম্ভৱ হৈ পৰে। তো এতিয়া জানি লওঁ সেইটো কিনো। মই আপোনালোকক কৈছিলোঁ যে দুটা কেমিকেলৰ কাৰণে এইটো সম্ভৱ হয়। এটা লুচিফিৰেজ আছিলে আৰু এটা লুচিফিৰেন আছিলে। লুচিফিৰেজ যিটো মই ছেকেণ্ড কেমিকেল কৈছিলোঁ, লুচিফিৰেজটো এটা এনজাইম হয়, যিটো জোনাকী পৰুৱাৰ গাত থাকে। মানে জোনাকী পৰুৱাৰ গাত পোকৰত, মানে এইটো আচলতে পোকৰ নহয় জোনাকী পৰুৱাৰ, সেইটো জোনাকী পৰুৱাৰ তলপেট বুলি কয়, জোনাকী পৰুৱাৰ তলপেটত সেই লুচিফিৰেজ এনজাইমটো থাকে। যেতিয়া বায়ুমণ্ডলৰ অক্সিজেনটো আহে, অক্সিজেনটো আমাৰ বায়ুমণ্ডলৰ সকলো ফালে আছে আপোনালোকে জানে। তো বায়ুমণ্ডলৰ যেতিয়া অক্সিজেনটো আহি পেলাই জোনাকী পৰুৱাৰ তলপেটটোত মানে পোকৰটোত যেতিয়া লুচিফিৰেজৰ লগত লাগি যায়, লুচিফিৰেজটো এটা এনজাইম, যিটো এনজাইম জোনাকী পৰুৱাৰ তলপেটত থাকে, মানে বা আপোনালোকে পোকৰ থাকে বুলি ক'ব পাৰে। অক্সিজেন আহি পেলাই তাত লাগি যায় আৰু সেই সময়ত লুচিফিৰেজৰ কাৰণে লুচিফিৰেনৰ লগত অক্সিজেন বিক্ৰিয়া হৈ পেলাই এটা লাইট প্ৰডিউচ কৰে, বুজি পাইছেনে? আৰু সেইটো কাৰণে আমি জোনাকী পৰুৱাটোৰ পোকৰটো এনেকৈ জ্বলি থকা দেখোঁ। সেইটো অকল ৰাতিয়ে নহয়, দিনতো হয়, কিন্তু দিনত সূৰ্যৰ পোহৰটোৰ কাৰণে সেইটো দেখা পোৱা নাযায়। যদি আপোনালোকক একদম সহজ ভাষাত বুজাই দিওঁ, আপোনালোকে ধৰি লওক আপোনালোকৰ ৰুমটোতে এটা ডিম লাইট জ্বলাই থৈছে। ৰাতি আপোনালোকে এটা ডিম লাইট জ্বলাই থৈছে 60 ৱাটৰ বা 100 ৱাটৰ। তো সেইটোৰ ঠাইত যদি আপোনালোকে সেই একেটা ৰুমতে যদি এটা হেল'জেন লগাই দিয়ে, তেনেহ'লে আপোনাৰ ৰুমটো কি হ'ব? হেল'জেনটো পোহৰটো বাঢ়ি যাব, ডিম লাইটটো জ্বলাই থোৱা নথোৱা সেইবোৰ একো অৰ্থই নাইকিয়া হৈ যাব। ঠিক তেনেদৰে ইয়াতো একেই। জোনাকী পৰুৱাৰ যিটো পোকৰটো জ্বলি থাকে বুলি কৈছোঁ, সেইটো দিনতো হৈ থাকে, কিন্তু সূৰ্যৰ পোহৰটোৰ কাৰণে সেইটো দেখা পোৱা নাযায়। জোনাকী পৰুৱাৰ নিচিনা আৰু কিছুমান আপোনালোকে দেখা পাব। আমাৰ ইয়াত থলুৱাকৈ চেলা বুলি এটা কয়, আপোনালোকে দেখিছে চাগে, আমাৰ লোকেল চেলা বুলি কয়। তাৰো আপোনালোকে চাব পাৰে, ৰাতি কি হয়, পোকৰটো জ্বলি থকা দেখা পায়, অলপ ডাঙৰটো হা। আৰু এটা একদম মানে গুৰুত্বপূৰ্ণ কথা হ'ল কি যে যিটো মাইকী মানে জোনাকী পৰুৱা হয়, মাইকী জোনাকী পৰুৱাৰ পোকৰটো জ্বলি নাথাকে, অকল মতা জোনাকী পৰুৱাৰহে পোকৰটো এনেকৈ মানে জ্বলি থাকে, লাইট দি থাকে। তেনেকুৱা আৰু এটা আছে, সেইটো আমাৰ ইয়াত পোৱা নাযায়, সাগৰীয় অঞ্চলত পায়, যিটো কোৱা হয় চি স্পাৰ্কল বুলি এটা আছে, যিটো এনেকৈ মানে এটা লিকুইড টাইপ মানে জীৱ হয়, লিকুইডৰ নিচিনা এটা জীৱ। যেতিয়া সাগৰত মানে কি হয়, যেতিয়া সাগৰত কোনোবাই সাঁতোৰে, সেইটো ৰাতি দেখা পোৱা যায়, দিনতো দেখা পোৱা নাযায়, দিনতো হয়, দেখা পোৱা নাযায় ক'লোৱে। ৰাতি যেতিয়া মানে কোনোবাই সাঁতোৰে বা নাৱে যেতিয়া বৈঠা মাৰে, তেতিয়া অক্সিজেনৰ লগত সেই বস্তুটো ৰিয়েক্ট হৈ পেলাই মানে বগা পোহৰ আপোনাৰ প্ৰডিউচ কৰে, যিটো ছেটেলাইটৰ পৰাও দেখা পোৱা যায়।
তো তেনেকুৱা দেখা পোৱা যায় এটা হৈ গ'ল আপোনাৰ সেই সাগৰৰ চি স্পাৰ্কল তাৰপিছতে আমাৰ এইটো জোনাকী পৰুৱা আৰু লগতে চেলা তো বুজি পালে কিয় জ্বলে এইটো বেলেগ একো ৰিজন নাই দুটা কেমিকেলৰ কাৰণে হৈ যায় এটা হৈছে লুচিফিৰিন আৰু এটা হৈছে লুচিফিৰেজ যিটো হৈছে এটা এনজাইম সেই এনজাইমটোৰ লগত মানে অক্সিজেন আহি পেলাই এনজাইমটোৰ ওচৰলৈ অক্সিজেন লাগি যায়হি আৰু সেই এনজাইমটোৰ কাৰণে অক্সিজেন গৈ পেলাই লুচিফিৰিনৰ লগত মানে বিক্ৰিয়া কৰি পেলাই লাইটটো ইমিট কৰে বা লাইটটো প্ৰডিউচ কৰে লাইটটো ওলায় বুজি পালেনে তো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰক যদি কিবা সুধিবলগীয়া আছে তেনেহ'লে কমেণ্ট কৰক আৰু যদি ভাল পোৱা নাই আৰু ডিছলাইক কৰক আৰু আপোনালোকৰ কথা যি কৰে আপোনালোকে কৰিব পাৰে আৰু যদি বেছিকৈ অলপ ভাল লাগিছে যে আপোনালোকে যদি ভাবে তেনেহ'লে মানে এই ভিডিঅ'টো কাৰোবাৰ কাৰণে হেল্পফুল হ'ব তো এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক সকলোতে হোৱাটছআপ ফেচবুক য'তে পাৰে ত'তে আপোনালোকে শ্বেয়াৰ কৰি দিয়ক আপোনালোকৰ নিজৰ কথা পুনৰবাৰ যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অকণো নাপাহৰিব আজিলৈ ইমানেই বাই বাই